Hi friends, welcome to my YouTube channel Tanushree Lifestyle. আজি আমি বনাম singara samosa ji কয় তাকে ক'ব পাৰে আপোনালোকে আমি আজি বনাম singara বনাবৰ কাৰণে আমাক সামগ্ৰী লাগিব বইল কৰা বুট আৰু ইফালে হল বইল আলু তিনিটা কৰি লৈছো মই শুকান জলকীয়া আৰু আদা এই মই ধনিয়াৰ গুটি লৈছো আৰু ইফালে মই কোৱাছো বইল কৰি লৈছো এতিয়া মই দুবাটি ময়দা লৈ লম ইটো বাটি দি দুবাটি লৈ লম তাৰ পিছত নিমখ দিম আটা যেনেকৈ দেই নিমখ এনেকে অলপমিনি নিমখ দিম ইয়া নিমখ তাৰ পিছত এই কালজিৰা দি দিব কালজিৰাৰ পিছত এই ৰিফাইন অইল হয় আপুনি যিকোনো ৰিফাইন অইল দিব পাৰিব কিন্তু মিঠাতেল নেদিব এনেকে তাৰ পিছত মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পিছত এনেকে মাৰি থাকিব এবাৰ হাতে দি এনেকে লৈ কিনে এনেকে টিপি চাব লগ খাই যায় যদি তেতিয়া হলে এই ময়দাখিনি হৈ গৈছে এবাৰ পানীৰে অলপ পানী লৈ এবাৰ এনেকে মাৰি থাকিব লাগিব এনেকে ধুনীয়াকে লাহে লাহে এনেকে মিক্স কৰি আটাৰ নিচিনা কৰি আটাৰ ডো নিচিনা কৰি মাৰি ল'ব অলপ পানী দিব নহলে জুলজুলা হৈ যাব এই আমাৰ হৈ গৈছে এনেকে ধুনীয়া কৰি নৰম কৰি মাৰি ল'ব এই হৈ গৈছে এনেকে এবাৰ ৰেষ্ট ল'বৰ কাৰণে থৈ দিব তেনেতে আমি সবজিখিনি ভাজি লম এই দিছো মই ধনিয়াৰ গুটি জালুক শুকান জালুক আৰু পিয়াজ পিয়াজখিনি ৰঙচুৱা হোৱালৈ মই এনেকে ভাজি থাকিম অনুযায়ী নিমখ দিব হালধি গুড়ি দিব ডাঙৰ চামুচেদি 1 চামুচ দিব মোৰ চামুচখন অলপ সৰু হৈছে দুইবাৰ দিছো মই এবাৰ লৰাই দিব মই জিৰা গুড়িও দিছো দেখাব পাহৰি গৈছো আপোনালোকে জিৰাৰ গুড়ি দিব 1 চামুচ দিব এয়া আমাৰ সবজি হৈ গৈছে সবজিখন হোৱাৰ আগতে এনেকে আদা অলপ মিনি চুকি দিব এখিনি কিন্তু একদম নাপাহৰিব ইটো দিলে বহুত সোৱাদটো বাঢ়ি যায় এয়া হৈ গল হোৱাৰ পিছত এখন প্লেটত এনেকে উলাই হেতে থৈ দিব ঠাণ্ডা হ'বৰ কাৰণে এতিয়া এবাৰ ময়দাখিনি আৰু অলপমিনি মাৰি ল'ব ভালকে এবাৰ 5টা গোল বনাই ল'ব এই 5টা গোলেতে আমাৰ 10টা সিঙৰা হৈ যাব এনেকে অলপমিনি ময়দা দি হেতে বেলি ল'ব এই মোৰ বেলা হৈ গৈছে এতিয়া এনেকে কাটি ল'ব সমানে সমানে কাটি লৈ এনেকে কোণ হেন এটা বনাই দিব
ভালকে টিপি দিব যাতে খোল খাই নাযায় ভাজতে। এবাৰ হাতত এনেকৈ সোমাই ল'ব, এনেকৈ চাওক ধৰি ল'ব যাতে ষ্টাফিংখিনি একদম ভিতৰলৈকে সোমাই লৈ যায়। ইয়াতে ভৰাই দিব। এবাৰ এনেকৈ পানী লৈ পানী কাষাৰি লগাই দিব যাতে খোল খাই নাযায়, সেইকাৰণে পানী ল'ব। তাৰপিছত আপুনি চাব এইটো যে জইনটো আছিল যে জইনটো একদম মাজত দিব, মাজত দি এনেকৈ টিপি ল'ব ধুনীয়াকৈ যাতে খোল খাই নাযায় ভাজতে। ধুনীয়া কৰি পেকিং কৰি ল'ব। এবাৰ চিঙৰা নিচিনা চাইজ দি ল'ব ধুনীয়াকৈ, য'ত হেৰি হৈ আছে সেই চাওক হৈ গৈছে। এই মই গোটেইকেইটা বনাই লৈছোঁ এনেকৈ। তেল গৰম হ'ব দিছোঁ, ৰিফাইন তেল গৰম হৈ গৈছে। মই চিঙৰাকেইটা দি দিম আৰু মনত ৰাখিব গেছৰ ভলিউমটো যাতে একদম শ্ল' থাকে, এনেকৈ কমাই ল'ব। এতিয়া দি দিব। একদম ভালকৈ লাৰিব যাতে অলপো ফাটি নাযায়। লাহে লাহে লাৰি দিব, ওলটাই দিম। এয়া একদম লাহে লাহে ভাজিব, তেহে একদম ভিতৰলৈকে কেঁচা তাৰ হৈ নৰব। এয়া ৰঙচুৱা হৈছে অলপ, একদম ৰঙচুৱা হৈ যোৱাৰ লগে লগে এনেকৈ ভাজিব লাগিব। এবাৰ এটা আৰু দি দিম মই, লগা আছে। এইটো ৰেচিপি মই লকডাউনত বনাই খাইছিলোঁ যেতিয়া দোকান নাছিলে। ভাবিলোঁ এতিয়া আপোনালোককো দি খাওঁ। ঘৰত কেতিয়াবা বনাই খাব, ভাল লাগিছে যদি। এনেকৈ লুটি খাই দিব। এয়া ৰঙচুৱা হৈ গৈছে, এয়া হৈ গ'ল। এতিয়া মই নুমাই থৈ দিম। এয়া মই আপোনালোকক এবাৰ ভাঙি দেখুৱাইছোঁ কিমান ক্ৰিস্পি হৈছে। এয়া চাওক, একদম বজাৰৰ নিচিনা হৈছে আৰু সোৱাদটো বহুত ভাল হৈছে, আপোনালোকক কৈছোঁ।